লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। আজি যিখন চিঠিয়ে আমাক প্ৰেমত পেলাব সেই চিঠিখন আহিছে গহপুৰৰ পৰা, পঠিয়াইছে সমীৰণ শইকীয়াই। গতিকে আহক আজি শুনো সমীৰণৰ লাভ ষ্টৰী। তোমাক পাহৰিব পৰা নাই। নমস্কাৰ পাহিবা, আশা কৰিছোঁ আপোনাৰ ভাল। আমাৰ নিচিনা পাহৰিব নোৱাৰা প্ৰেম কাহিনীবোৰ আপোনাৰ অনুষ্ঠানত উপস্থাপন কৰিবলৈ দিয়াৰ বাবে অশেষ ধন্যবাদ। মোৰ নাম সমীৰণ, ঘৰ গহপুৰত। মই বৰ্তমান ITI তেজপুৰৰ এজন ছাত্ৰ। মোৰ প্ৰেম আৰম্ভ হৈছিল তেজপুৰত থাকোঁতেই। তেতিয়া মই ভাড়া ৰুমত আছিলোঁ। আমাৰ ভাড়া ঘৰৰ মালিকৰ ভাগিনীয়েক আহি আছিল সেই সময়ত। তাইৰ নাম আছিলে ৰীতা। তাইক প্ৰথম দেখা পাইছিলোঁ ঘৰৰ বাৰাণ্ডাত বহি থকা অৱস্থাত। তাইক প্ৰথম দেখিয়েই মোৰ অন্তৰৰ কোনোবা এটা কোণত এক ঢিপঢিপনিৰ সৃষ্টি হৈছিল। কিবা এটা ভাল লাগি গৈছিল তাইক। তেনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ থাকিলে। তাইও মোক চায়, ময়ো তাইক চাওঁ। লাহে লাহে দুয়োকে ভাল লগা হৈ গ'ল। বিশ্বাস কৰক পাহিবা, তাইক মাত এষাৰ দিবলৈ ভয় লাগিছিল। জানোচা মোক বেয়াকৈ কয়। আজি আমি শুনি গৈ থাকিম সমীৰণৰ লাভ ষ্টৰী, তোমাক পাহৰিব পৰা নাই। আগলৈ তেওঁ লিখিছে, তাৰ দুদিন পিছত মই ঘৰলৈ আহিবলগীয়া হ'ল। ৰুমমেটটোক কৈ আহিছিলোঁ কিবা উপায়েৰে তাইৰ ইনষ্টা আইডিটো যাতে উলিয়ায়। সেইমতে সি ইনষ্টা আইডিটো উলিয়াই মোক দিলে। মই লগালগ তাইক ফ'ল' কৰিলোঁ আৰু তাই বনোৱা ৰীল সেইবোৰ লাইক কৰিবলৈ ধৰিলোঁ। তাই মোক ফ'ল' বেক কৰালৈ বাট চাই আছিলোঁ, কিন্তু ফ'ল' বেক কৰা নাছিলে। গোটেই ৰাতি ইনষ্টাগ্ৰামৰ ন'টিফিকেশ্যনটো অন কৰি মই শুই গ'লোঁ। পিছদিনা মই আকৌ তেজপুৰলৈ উভতি আহিলোঁ। তাই আবেলি 4মান বজাত এটা ৰীল আপলোড কৰিছিল। মই লগালগ সেই ৰীলটোত লাইক কৰিলোঁ। তাই লাইকটো পাই মোৰ প্ৰফাইলটো চেক কৰি ফ'ল' বেক কৰিলে। তাৰ পিছৰে পৰাই আমাৰ দুটাৰ মেছেজ আৰম্ভ হ'ল। ইনষ্টাগ্ৰামত তেওঁলোকে ইজনে সিজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। ভেৰেজ য'ত ভাড়া থাকে সেই ভাড়া ঘৰতেই তাইক লগ পাইছে। আজিকালি ল'ৰা বা ছোৱালীৰ সেইখিনি সাহস নোহোৱা হৈ গ'ল যে সন্মুখত গৈ নিজে নমস্কাৰ বা হাই বা হেল্ল' ক'ব। আজিকালি ছ'চিয়েল মিডিয়াৰ সাহাৰা ল'ব লাগে। কি সুবিধা হৈ পৰিছে ছ'চিয়েল মিডিয়াৰ বাবে। আগলৈ তেওঁ লিখিছে, পাহিবা মই বেছি পাক লগাই কথা ক'ব নোৱাৰোঁ। মই তাইক মেছেজ কৰি ভাল পোৱাৰ কথা ক'লোঁ আৰু তাই উত্তৰ দিবৰ কাৰণে এসপ্তাহ সময় বিচাৰিলে আৰু মই তাইক মোৰ হোৱাটছএপ নম্বৰটো দিলোঁ। অলপ সময় পিছত তাইৰ পৰা এটা মেছেজ আহিলে য়েছ বুলি। ময়ো সুধিলোঁ যে তাই এই নম্বৰত কল কৰিব পাৰিমনে নাই। তাই ক'লে ভিডিঅ' কল কৰিবলৈ। সেইমতে ময়ো ভিডিঅ' কল কৰিলোঁ। তেনেকৈয়ে কলটো লাগি থাকিল। সেইদিনা গোটেই ৰাতি উজাগৰে পাৰ কৰিছিলোঁ মই। ইমান সহজ আজিকালি হয়নে? এক মুহূৰ্তত প্ৰেম, তাৰ নেক্সট মুহূৰ্তত আই লাভ ইউ টু, তাৰ পিছত ভিডিঅ' কল বা যিয়ে নহওক, ইমান সহজ। কিন্তু সদায় মনত ৰাখিব, এনেকুৱা ধৰণৰ প্ৰেম কাহিনীবিলাকত প্ৰব্লেমছ বহুত বেছি হয়, য'ত ইজনে সিজনক জানিবলৈ চেষ্টাই নকৰে। ক'ৰ কথা, কি ছোৱালী, ক'ৰ ল'ৰা, কি কৰে একোৱেই নাজানে, বাছ ফিজিকেল এপিয়াৰেঞ্চটো দেখিয়ে প্ৰেমত পৰি গ'ল। আগলৈ তাই লিখিছে, তাৰ পিছদিনা তাই নলবাৰীলৈ গৈছিলে। আচলতে তাইক মই চকু মুদি বিশ্বাস কৰিছিলোঁ, কিন্তু তাই মোৰ বিশ্বাস নাৰাখিলে। তাই আকৌ আগৰ বয়ফ্ৰেণ্ডৰ লগত সম্পৰ্ক আৰম্ভ কৰিলে। মোক লাহে লাহে ইগন'ৰ কৰিবলৈ ল'লে। ফোনত ব্লক, হোৱাটছএপত ব্লক। মই যে তাইক এৰি থাকিব নোৱাৰোঁ, সেইবাবে তাইক য'ৰ ত'ৰ পৰা হ'লেও কল কৰোঁ, কিন্তু কলৰ উত্তৰ নাপাওঁ। পাহিবা, জীৱনত তাইক পোৱাৰ পিছত প্ৰেমৰ যিটো শিহৰণ আপোনাক বৰ্ণনা কৰিবলৈ টান হ'ব। তাইৰ লগত কটোৱা প্ৰতিটো সময়ে মোক শান্তিত থাকিব নিদিয়া হ'ল। ইমান সোনকালে তোমালোকৰ প্ৰেমো হয়, ইমান সোনকালে তোমালোকৰ ব্ৰেকআপো হয়, ইমান সহজে কোনোবাই কাৰোবাক চিটিঙো কৰে। ভালপোৱাৰ যিটো সঁচা অৰ্থ সেইবোৰ আচলতে নোহোৱা হৈ যায়। আৰু এনেকুৱা ধৰণৰ যেতিয়া ছিটুৱেশ্যনছবোৰ মই পঢ়োঁ বা দেখোঁ বা তোমালোকে লিখি পঠোৱা, তেতিয়া আচলতে মোৰ খঙো উঠে, হাঁহিও উঠে। মানে কি বুলি গালিটো দিম তোমালোকক, বা কি বুলিনো তোমালোকক পুতৌ কৰিম যে ইমান সহজ এটা ছিটুৱেশ্যনত সব ক্লিয়াৰেই হৈ আছিল যে শ্বি ইজ নট ইণ্টাৰেষ্টেড, তাই একেবাৰে এইটো ৰিলেশ্যনশ্বিপত ছিৰিয়াছ নহয়। আৰু সেইবোৰ কথাই দিয়ে মই তোমাক ক'বলৈ নালাগে যে কোনটো কোনটো কথাত গম পোৱা যায়। মই চিঠিখন পঢ়িয়ে গম পাইছোঁ যে এই ৰিলেশ্যনশ্বিপটো টিকা বহুত টান। প্ৰথমতে
কিন্তু তোমালোকে সেইটো বুজি নোপোৱা কাৰণ তোমালোকৰ এইটোৱে হ'ল যে তাইক দেখি ভাল লাগিলে আই লাভ ইউ কৈ দিলা তাইও আই লাভ ইউ টু কৈ দিলে এণ্ড দেন এয়াই মোৰ জীৱনৰ শেষ পৰ্যায় ইয়াতকৈ আৰু মই আগবাঢ়িব নোৱাৰোঁ পাহিবা হেৰ' জীৱনটো কিমান ডাঙৰ কিমান কঠিন পিছত গম পাবা তোমালোকে আগলৈ তেওঁ লিখিছে কেইদিনমানৰ পিছত তাই আকৌ তেজপুৰলৈ উভতি আহিলে আচলতে তাইৰ মনত কি চলি আছিল মই ধৰিবই পৰা নাছিলোঁ লাহে লাহে মই সকলোবোৰ পাহৰি তাইক আকৌ আঁকোৱালি ল'লোঁ তেনেদৰে আমাৰ সম্পৰ্কটো এমাহ সম্পূৰ্ণ কৰিলে সেইদিনা মে'ৰ 28 তাৰিখ আছিলে ৰাতি 10 মান বজাত কল কৰিলোঁ কিন্তু তাই কলটো বিজি পালোঁ 10 বাৰমান কল কৰিলোঁ কিন্তু একো উত্তৰ নাই চ' আকৌ একেটা ভুল তাই উভতি আহিলে তুমি তাইক আকৌ নিজৰ জীৱনলৈ আঁকোৱালি ল'লা আৰু মাত্ৰ কিমান দিন হৈছে 30 দিনৰ আগত তুমি প্ৰপ'জ কৰিলা তাই য়েছ ক'লে তাৰপিছত তোমালোকৰ ব্ৰেকআপ হ'ল তাই আগৰ বয়ফ্ৰেণ্ডৰ লগত ৰিলেশ্যনশ্বিপত সোমালে আকৌ মেবি উইদিন 2 days তাই ঘূৰি আহিলে তাৰ পিছদিনাখন আকৌ তোমালোক ৰিলেশ্যনশ্বিপত সোমালা আৰু সেনেকৈ আজি 30টা দিন কমপ্লিট কৰিলা মানুহ 10, 12, 15 বছৰ ৰৈ থাকে বাট নিজৰ প্ৰেমিক বা প্ৰেমিকাক উভতাই নাপায় আৰু তুমি এমাহত প্ৰেমো কৰিলা তুমি জীয়াই থাকিবও নোৱাৰা তোমাৰ প্ৰেমৰ শিহৰণেও তোমাক আমনি কৰিলে কি হ'ব তোমালোকৰ আগলৈ তেওঁ লিখিছে পিছদিনা তাই কল কৰি ক'লে যে মই তাইৰ পৰা আঁতৰি যাব লাগে কিয়নো তাইৰ জীৱনত তাইৰ এক্স ঘূৰি আহিছিল মই তাইক খঙেৰে সুধিলোঁ যে তাই কিয় এই এমাহ মোৰ লগত থাকিলে তাই সকলোবোৰ কথা খুলি ক'লে যে তাইৰ এক্সৰ সৈতে থাকিব ইচ্ছা নাই কিন্তু সি বাধ্য কৰাইছে লগালগ মই তাইৰ পৰা তাইৰ এক্স বয়ফ্ৰেণ্ডৰ নম্বৰটো লৈ কল কৰিলোঁ ল'ৰাজনৰ ঘৰ নলবাৰীত মোতকৈ 2-3 বছৰ ডাঙৰ ল'ৰাজনৰ লগত কথা পাতি গম পালোঁ যে সি কেনেকুৱা ল'ৰা সি নাৰীক সন্মান কৰিব নাজানে সি তাইক এনেকুৱা বেয়া ভাষাৰে গালি পাৰে মই গম পাইছিলোঁ তাই যোৱা 1 বছৰ কি যন্ত্ৰণাত পৰি আছিল সেই কথা মই উপলব্ধি কৰিব পাৰিলোঁ আৰু সি তাইক কৈছে যে আৰু যদি মই তাইৰ লগত কণ্টেক্টত থাকোঁ তেতিয়া সি তাইৰ কেৰিয়াৰটো বৰবাদ কৰি দিব শেষত তেওঁ লিখিছে গোটেই ৰাতি ভাবিলোঁ আৰু তাইক কথাবোৰ ঘৰত জনাবলৈ ক'লোঁ কিন্তু তাইৰ ঘৰত কথাবোৰ ক'বলৈ ভয় কৰে মই বহুত ভাবিলোঁ আৰু গম পালোঁ যে তাইৰ এক্সে তাইক মোৰ কাৰণেহে এনেধৰণে ব্লেকমেইল কৰিছে সেইবাবে মই তাইৰ পৰা আঁতৰি অহাৰ কথা ভাবিলোঁ তাইক একো নোকোৱাকৈ নজনোৱাকৈ মই তাইৰ পৰা বহু দূৰ আঁতৰি আহিলোঁ শেষত আপোনাৰ দ্বাৰা তাইক এটা কথাই ক'ব বিচাৰিম যে মই তোমাক বহুত বেছি ভাল পাইছিলোঁ আৰু এতিয়াও পাওঁ তোমাক মই হেৰুৱাব নিবিচাৰোঁ যাৰ বাবে মই তোমাৰ পৰা আঁতৰি আহিলোঁ তুমি য'তেই আছা কুশলে থাকা ধন্যবাদ পাহিবা সমীৰণ তোমাক মই ক'ম তুমি য'তেই থাকা কুশলে থাকা আৰু অলপ মেচিয়ৰ্ড হোৱা অলপ শিকা অলপ স্মাৰ্ট হোৱা ITIৰ ল'ৰা চ' আই এম চিয়'ৰ তুমি ইয়াতকৈ আৰু অলপ স্মাৰ্ট গতিকে আই উইচ ইউ অল দ্য বেষ্ট এয়া আছিলে আজিৰ ষ্টৰী তোমাক পাহৰিব পৰা নাই